বৰ্তমান সময়ত এতিয়া গৰমৰ ছিজন আৰু এতিয়া বিশেষকৈ খেতি ছিজন হয় আৰু এই সময়তে চহা কৃষকে মূৰৰ ঘাম মাটিত পেলাই খেতি কৰিবলগীয়া হয় আৰু ঠিক তেনেধৰণে আৰু ভৰিত যদি বোকা নলগাকৈ আৰু হাতত যদি পানী নলগাকৈ আপুনি যদি খেতি কৰিবলৈ মন নাযায়নে আৰু তাকে অসম্ভৱকো সম্ভৱ কৰি তুলিলে দুলীয়াজান নাওহলীয়াৰ মাজগাঁও এজন দশম শ্ৰেণীৰ ছাত্ৰ তাই দিল্লী পাব্লিক স্কুলত পঢ়ে আৰু তাই নিৰ্মাণ কৰি উলিয়ালে পেলনীয়া সামগ্ৰীয়ে তৈয়াৰ কৰি অসম্ভৱকো সম্ভৱ কৰি তুলিলে তেনে এজন ছাত্ৰ আৰু তাই বহুলভাৱে তাই চৰ্চা লাভ কৰিছে গোটেই অসম ভিত্তিত চৰ্চা লাভ হৈছে আৰু তাইৰ ওচৰলৈ আমি আজি পোনে পোনে যাম আৰু তাইৰ মনৰ কথা সকলোখিনি জানিম কেনেকৈনো সম্ভৱ কৰি তুলিলে বলক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, পোনপ্ৰথমে জোনাকীমন কাৰেংঘৰ চেনেললৈ আপোনালোকক স্বাগতম জনাই অন্য এটি ভিডিঅ'ৰ সৈতে মই আজি অসমত চৰ্চা লাভ কৰা সোমবাৰ দিনাখন বহুলভাৱে চৰ্চা ইমূৰৰ পৰা সিমূৰলৈ অসমত তোলপাল লগোৱা অয়ন গগৈ তেখেতে পেলনীয়া সামগ্ৰীৰে প্ৰস্তুত কৰি উলিয়াইছিল এখন হেণ্ড ট্ৰেক্টৰ 12 লাখ ৰিমট চালিত হিচাপে পৰিচালনা কৰে আৰু তেখেতৰ ঘৰত আহি মই উপস্থিত হৈছোঁ। পোনে পোনে তেখেতৰ দেউতাকৰ পৰা মনোভাৱ কিছু আভাস ল'বলৈ চেষ্টা কৰিছোঁ। আপুনি কেনেকুৱা অনুভৱ কৰিছে? নমস্কাৰ। কেনেকুৱা অনুভৱ কৰিছে বুলি ক'লে অকণমান ক'বলৈ দিগদাৰি হয়। তাৰমানে এজন কৃষি হিচাপে উত্তৰ এডোখৰ যেতিয়া বহুলভাৱে চৰ্চিত হৈ থাকে আৰু তেনে ক্ষেত্ৰত মানে কেনে অনুভৱ বুলি ক'লে সঁচাই ক'বলৈ অলপ অসুবিধাৰ সন্মুখীন হওঁ। এনেকুৱা লাগিছে যে মানে এইটো আৰু ক'বলৈ মানে এজন দেউতাক হিচাপে এইটো বা পৰিয়ালৰ এজন সদস্য হিচাপে বুজাবলৈ আৰু ভাষা নাই। তাৰমানে কিমান ভাল লাগিছে। আৰু এই প্ৰয়াসটো কৰি থাকোঁতে আপোনাৰ মনত কিবা সংকোচ আহিছিলে নেকি? সংকোচ নিশ্চয় আহিছিলে। তাৰমানে প্ৰথম অৱস্থাত যেতিয়া মই তাক পথাৰলৈ লৈ গৈছোঁ হাল বাবৰ কাৰণে, তেতিয়া অলপ সময় হাল বোৱাৰ পিছত যেতিয়া ল'ৰাই ক'লে যে পাপা নাপাওঁ, তাৰপিছত সৰু ল'ৰাটো মোৰ আৰু এটা ল'ৰা আছে, সৰু ল'ৰাটো তাক দিলোঁ, সি পালে। বাই থাকোঁতেই আমিতো আৰু ৰাস্তাৰ ওপৰত ৰৈ পেলাই কথা পাতি আছোঁ আৰু পথাৰ ৰাস্তাত আলিৰ ওপৰত। তেতিয়া ই মোক কৈছে যে বাবা বোলে মই হাল নেমাৰোঁ। মোৰ হাল নেবালে কেনেকৈ হ'ব? হালটো যিমানখিনি পৰা পাব লাগে। কিন্তু নহয়, মই হাল একেবাৰে নোবোৱা নহয়, মই হাল বাম, কিন্তু মোৰ হাল বোৱাৰ পদ্ধতিটো সলনি হ'ব। মই বোলো কি পদ্ধতি? কি কৈছে যে নহয় মই ৰিমটেৰে বাম। মই কথাটো শুনি পেলাই হাঁহিছোঁ যে এইটো কেনেকৈ সম্ভৱ। তো তাৰপিছত সি ইটো বস্তু মোক এইটো বস্তু লাগে ক'ব ধৰিলে। মই কৈছোঁ যে চা, আৰু এখন নতুন ট্ৰেক্টৰ এখন যদি পটককৈ বেয়া হৈ যায় বনাওঁতে বহুত টকা খৰচা হয়। গতিকে মই প্ৰথমে সংকুচিত হৈছিলোঁ। তাৰ শেষ মুহূৰ্তলৈকে হৈ আছিলোঁ আচলতে। আৰু সি যিখিনি বস্তু মোক বিচাৰিছিল সেই বস্তুখিনি মই তাক নতুন বস্তু আনি দিব পৰা নাই আচলতে। যিখিনি পেলনীয়া বস্তু, সেই পেলনীয়া বস্তু দি পেলাই সি মই য'ত বিচাৰি গৈছোঁ যাক তাক গৈ পেলাই বিভিন্নজনে সহায় কৰিছে। তেওঁলোকৰ সেই বস্তুখিনি আনি দিয়াৰ পিছত আজি মানে পৰ্যায়টো পাইছে। নিশ্চয় তেখেতৰ দেউতাকৰ মনোভাৱ। অয়ন গগৈ, তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ চেনেলৰ জোনাকীমন কাৰেংঘৰৰ পৰা। ভৱিষ্যত উজ্জ্বল কামনাও কৰিছোঁ আৰু তুমি আগুৱাই যোৱা। এতিয়া তোমাৰ মনত কি চিন্তাধাৰা, কেনেকুৱা ধৰণৰ ভাৱ আহিছে? হয়, মানে প্ৰথমত দেউতাই যেনেকৈ কৈছিলে, মানে প্ৰথমত দিয়া নাছিলে বস্তুবোৰ কৰিবলৈ। দেউতাই মানে বহুত ভাল পায়, মানে কাম এটা কিবা কৰিব দিলে। এনেকৈ আৰু মই মানে দেউতাক নোকোৱাকৈ কামটো নকৰোঁ পিছে। খালি এইবোৰ কাম কৰিব হ'লে মানে এনেই অলপ লুকাই হ'লেও কৰিব লগা হয় আৰু। আৰু এতিয়া তোমাৰ ভৱিষ্যতৰ পৰিকল্পনা কি? মই ভৱিষ্যতে ভাল ইঞ্জিনিয়াৰ হোৱা। এতিয়া তুমিতো দশম শ্ৰেণীৰ ছাত্ৰ। এতিয়া আৰু তোমাৰ বাঢ়ি গৈছে, এতিয়া মনৰ উৎসাহটোতো সকলোৱে চৰ্চা কৰিছে আৰু তোমাক নতুন ৰূপত আৰু বিচাৰিছে তোমাক। এতিয়া তুমি কি বনাবা? ইয়াৰ পিছত কি বনাম বুলি ভাবি আছা?
হয় মই এইখনকে আপোনাৰ চব এতিয়া ইঞ্জিনটো লাগি থকাৰ বাবে আপোনাৰ পলিউশ্যন হৈছে হয় পলিউশ্যনৰ কাৰণ আপোনাৰ পলিউশ্যন দুই প্ৰকাৰত আছে তাৰ ইঞ্জিনটো আপোনাৰ এয়াৰ পলিউশ্যন আছে প্লাছ নইজো বহুত হয় মানে আৱাজ বহুত ওলায় তো ইয়াকে মই মানে ইলেক্ট্ৰিকত কনভাৰ্ট কৰিব বিচাৰিছোঁ যে যাতে এনেকৈ এনাৰ্জি ছেভিঙো হয় আৰু আপোনাৰ ছ'লাৰ লগাই দিলে বেটেৰীটো চাৰ্জ হৈ থাকে এনি টাইম চলাই থাকিব পাৰে সেইটো কিমান দিনৰ ভিতৰত সফল হ'ব বুলি ভাবিছা মই চেষ্টা কৰি আছোঁ আৰু কিমান দিন লাগে এতিয়া নিশ্চয় আশা ৰাখিছোঁ তেখেতে ভৱিষ্যতে আৰু নতুন নতুন কাৰিকৰী বিদ্যাৰ সৈতে আপোনালোকক কিছু আৰু আগুৱাই দেখুৱাব আৰু তেখেতে এতিয়া খুব মানে মনৰ আনন্দ আৰু ফূৰ্তিৰ মাজে সকলো অসমতে তেখেতৰ চৰ্চা লাভ হৈছে আৰু সকলো ফালৰ পৰা তেখেতৰ কিছু মনৰ উৎফুল্লিতভাৱে তেখেতে আৰু আগবাঢ়ি যোৱালৈ চেষ্টা কৰিছে আৰু মই পোনে পোনে দেখুৱাবলৈ এতিয়া চেষ্টা কৰিম আপোনালোকক প্ৰায় সকলোৱেতো দেখিছে বাৰু নিউজে সংবাদে সকলোতে বাতৰি পেপাৰৰ সৈতে সকলোতে দেখিছে তথাপিতো মোৰ ফালৰ পৰা মই তেখেতে বনোৱা কাৰিকৰী পেলনীয়া সামগ্ৰীয়ে প্ৰস্তুত কৰা ট্ৰেক্টৰখন মই এবাৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ দেখিব পাইছে এইবিলাক প্ৰস্তুত কৰি তেখেতে বনাইছে আৰু ইয়াত ৱাৰখিনি আছে আৰু ইয়াত কি আছে ইয়াত গাড়ী ৱাইপাৰ মটৰকেইটা আছে হয় তাৰ এইফালে একেই গাড়ী ৱাইপাৰ মটৰ গোটেইখিনি গেৰ চেৰ কাম গোটেই ৱাইপাৰ মটৰ দিয়ে হয় ইয়াৰ ক্লাছ ব্ৰেক চব ইয়াতে হয় গিয়াৰ চেঞ্জ হয় নে নহয় নাই গিয়াৰটো নিজে লগাব নহয় গিয়াৰটো হাতেৰে ইয়াত ৱেটটো কিয় দিয়া হৈছে মানে মানুহে চব মানে চলালে আপোনাৰ ভেজা এটা দি চলায় ন মানে পিছফালে নহ'লে আগফালে দাং খাই যায় কেতিয়াবা সেইটো কাৰণে ৱেটটো দিয়া হৈছে যাতে মানে মেইনটেইন হৈ থাকক আৰু কিমান নম্বৰ গিয়াৰত চলিলে ভালকৈ চলে আপুনি যেনেকৈ মেনুৱেলি যেনেকৈ যিমান চলায় মানে সেনেকৈ চলাব পাৰে মানে 4 নম্বৰ বা ইয়াত কেই নম্বৰলৈকে 3 নম্বৰলৈকে আছে 3 নম্বৰ গিয়াৰটো মানে ধুনীয়াকৈ অপাৰেটিং কৰিব পাৰি এইটোৱে হৈছে ৰিম'ট ইয়াৰ পৰা কণ্ট্ৰল কৰে হেণ্ড ট্ৰেক্টৰখন আৰু ইয়াৰ এই কণ্ট্ৰলৰ পৰা সকলোখিনি চলোৱাৰ ইয়াৰ বেটেৰী চাৰ্জ কৰিব লাগে ন সকলোখিনি ইয়াৰ পৰা কণ্ট্ৰল হয় এয়াৰ ৰিম'ট ইয়াৰ বাহিৰেও আৰু তুমি শুনিছোঁ বহুত খেলা ধূলাৰ প্ৰাইজ পাইছা আৰু খেলাত ভাল তুমি কেনেকুৱা খেলাৰ বিষয়লৈ তুমি কেনেকুৱা কি বুলি ভাবিছা খেললৈ আগবাঢ়িম বুলি ভাবিছোঁ যিহেতু এতিয়া অসমত ডাবলছৰ ভিতৰত 3 নম্বৰ হৈ আছোঁ হয় হয় আৰু আপোনাৰ এতিয়া আছাম অলিম্পিক্সৰো নাম আহিছে হয় উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আগুৱাই যোৱা তুমি আৰু অসমৰ বাবে গৌৰৱ কঢ়িয়াই অনা আৰু এতিয়া কোন স্কুলত পঢ়ি আছা দিল্লী পাব্লিক স্কুল দিল্লী পাব্লিক গগৈ মাতৃ আৰু তেখেতৰ মানে বৰপুত্ৰই ইমানখিনি মৰম আগবঢ়াইছে ৰাইজলৈ আৰু ইমান ধুনীয়াকৈ সকলোতে চৰ্চা লাভ কৰিছে আপোনাৰ মনৰ অনুভৱবিলাক কেনেকুৱা লাগিছে অনুভৱটো কেনেকুৱা লাগিছে বুলি এতিয়া ক'বলৈ দিগদাৰী হৈ যায় মাতৃ হিচাপে সেইটো হয় বহুতেই ভাল লাগিছে কাৰণ আমি এতিয়া তেওঁৰ যোগেদিয়ে বহুতৰ লগত চিনাকি হৈছোঁ বহুত মানুহ লগ পোৱা হৈছে বিশেষকৈ আহি নোপোৱা মানুহো আহি আমাৰ ঘৰত উপস্থিত হৈছে মানে বহুতেই মানে আনন্দিত হৈছোঁ বৰপুত্ৰ হিচাপে তেখেতৰ সুখী আনন্দ আৰু ভৱিষ্যতলৈ এনেকৈ আনন্দ কঢ়িয়াই আনক তাকে ভগৱানৰ ওপৰত আমাৰো প্ৰাৰ্থনা আৰু আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতক ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ ইয়াকে কৈ মাতৃৰ বক্তব্য দেউতাকৰ ওচৰলৈ আহিছোঁ দেউতাকে কিছু আগতে অংকন কৰিছিল চিত্ৰাংকন কৰিছিলে নিজৰ হাতেৰে আৰু এইখন আপুনিয়ে বনাইছিলে কিমান দিনৰ প্ৰচেষ্টাত ওলালে এখন মোৰ 2 দিনৰ প্ৰচেষ্টা এতিয়া আৰু আছে হয় এইখনো আপুনিয়ে বনোৱা এইখন কি আপোনাৰ কিবা স্মৃতি জড়িত আছে নেকি ইয়াৰ ওপৰত তাৰমানে এবাৰ সাহিত্যসভা মই এবাৰ ডিব্ৰুগড়ত হৈছিল চাগে ডিব্ৰুগড়ত সাহিত্যসভা চাবলৈ যাওঁতে তাত প্ৰদৰ্শনী যিটো হয় তাতে সোমাই পেলাই খুব ভাল লাগিলে ভাল লাগি কাৰণ মই তেওঁলোকক সুধিলোঁ যে কিমান দাম তেওঁলোকে ক'লে যে 25,000 নে 30,000 এনেকৈ কিবা কৈছিলে মই পইচাটো নাই তেতিয়া মই চাই পেলাই গুচি আহিলোঁ চুই চাম বুলি ভাবিলোঁ কিন্তু মনত মানে সেই হেঁপাহটো থাকি গ'ল তেওঁলোকে চুব যাতে নিদিব কিজানি বুলি ভাবি পেলাই প্ৰথমে টিকেট কাটি চাই পেলাই বাহিৰে চাই পেলাই গুচি আহিলোঁ পিছত মই মনা নাই আকৌ এবাৰ গৈ পেলাই মই টিকেট কাটি সোমালোঁ তাত সোমোৱাৰ পিছত এখন দোকানৰ ওচৰত ৰৈ আছোঁ বহুত দেৰি গৈ পেলাই মই দেখুৱালোঁ মই এবাৰ চুই চাব পাৰিম বোলে অফক'ৰ্চ কিনো আহা
মই চুই মেলি চালোঁ। তাৰপিছত মোৰ অনুভৱ হ'ল যে এইটো আমি যিবিলাক টিম থাকে যে আমি সচৰাচৰ প্লেনচিট এনেকুৱা মানে কিবা এটি পিটি বনাইছে। মই বোলো এইটোতো বনাব পাৰিম চাগে। এইটো হেৰি কৰি পেলাই আমাৰ 10টামান বজাত ৰাতি 10টামান বজাত ওলাইছোঁ চাগে। আহি পেলাই ঘৰ পালোহি। ঘৰ পোৱাৰ পিছত 1টামান বজাত মানে মই ঘৰ পাইছোঁ। ঘৰ পাই দেউতাই আগতে এই লগাবৰ কাৰণে প্লেনচিট আনি থৈছিলে। মই তাত মোকে থৈছিলে। ধোঁৱা চাফা কৰি উঠি আছিলে। মই তাৰপৰা গুচি ওলালোঁ। ওলাই পেলাই ৰঙা মানে আলাম দুটা একো লাগি আছে। ৰাতিয়ে চাফ দি দিলোঁ। ধুই পেলাই মানে মই তাত হেৰি পেঞ্চিল দি আঁকিব আঁকি পেলাই মই বোলো বিহে মাৰিম এতিয়া। খিলি আছিলে আৰু মাৰ্বল আছিলে। খিলি আৰু এইটো আচলতে খিলি বা মাৰ্বলে নবনায়, খিলি দি নবনায় তাৰমানে। এইটো মানে মই খিলি সৰু খিলি গজাল দি পিটি বনাইছোঁ। প্ৰথমে আঁকি ল'লোঁ, তাৰপিছত পিটি বনালোঁ। বনোৱাৰ পিছত এখন মা দেউতাহঁতে তেতিয়া হালা কৰিছে, মই তই কি পাগলা নেকি, তই একেৰাহে লাগি আছোঁ। মই সেই 1টা বজাৰ পৰা পিছদিনাখনৰ পিছদিনা ৰাতি 2টামান বজাত মই এখন কমপ্লিট কৰিছোঁ। বনাই মানে গোটেই টুম টাং মাৰি মেলি বনাই। তাৰপিছত ইয়াত কি ৰং দিয়ে, কেনেকৈ ৰং দিয়ে সেইটো নাজানো। মইতো সেই কথাত উঠি নাহিলোঁ। তিনিচুকীয়ালৈ গ'লোঁ। তিনিচুকীয়াত লৈ পেলাই তাত সেই দোকান এখন আছে, তাতে সুধিলোঁ যে এনেকৈ বনালে কি ৰং পায়। তাত এনেকুৱা এটা ৰং পায়। মই কিমান দাম? দাম কিবা এটা ক'লে 200 টকা 300 টকা কিবা এটা আনি পেলাই মাৰি পেলাই এখন তেনেকৈ কমপ্লিট কৰিলোঁ। এইখনো আপুনিয়ে তৈয়াৰ কৰে? ইয়াৰো কিবা জড়িত আছে নেকি? এইখনৰ জড়িত নাই। আচলতে মই আগতে নাটক কৰিছিলোঁ। নাটক কৰাৰ কাৰণে চাৰ্লি চেপলিনক মানে মই গুৰু হিচাপে মানিছোঁ। তেওঁৰ অভিনয় মোৰ বহুত ভাল লাগে। মানে কথা নোকোৱাকৈ ইমান ধুনীয়াকৈ অভিনয় কৰে। তো সেইটো কাৰণে তেওঁৰ ছবিখনো হেৰি কৰিব মন কৰিলোঁ। এখন আচলতে এইখন আকৌ এখন প্লাইবোৰ্ড হয়। তাৰ ওপৰত কণ সূতা দি পেলাই ফেব্ৰিকলাৰ কণ সূতা দি পেলাই তাক বনাইছোঁ। আচলতে মই পেইণ্ট কৰিলোঁ। ফেব্ৰিকলাৰ কণ সূতা দি পেলাই তাক মই বনাইছোঁ। আৰু এইখন মানে বনোৱা বহু বছৰ হ'ল। মানে মই সেই স্কুলত পঢ়ি থকা সময়ৰ বস্তু। ভালকৈ সংৰক্ষণ নকৰাৰ কাৰণে আজি এনেকুৱা বুলি কৈছে। আৰু এখন ফটোকলা তাতে আছে, সেইখনো বনাইছিলোঁ। এইখিনি বস্তু মই কোনো মানে এইখিনিৰ ওপৰত বিশেষ মানে মই শিক্ষা গ্ৰহণ কৰা নাই। আচলতে মই চাইহে কৰা। চকুৰে দেখি পিনি আপুনি তৈয়াৰ কৰিবলৈ সক্ষম হৈছে। আপোনাৰ নাতি ইমান ধুনীয়া এটা সপোন পূৰণ কৰিছে, আপোনাৰ কেনেকুৱা লাগিছে মনত? কেনেকুৱা লাগিছে এতিয়া নিজে ভাবিব নোৱাৰা হৈ গৈছে। ইমান ভাল লাগিছে। ভাল লাগিছে। গোটেই মানুহবোৰ লগ পাইছে। এতিয়া বহুত মানুহ আহিছে। বহুতকে চিনি পাইছোঁ। চেনেলবোৰ আহিছে গোটেইবোৰ। হয়। গোটেই ভাল লাগিছে। সেয়াই অয়ন গগৈ আইতা।